Cardom Time News di Fulong Pen ili biar dathan bang phi ni lemen puja terang pi lasenon biar tang ton pen RG sana. Di fu 1951 aningkan boundary demarcation ating CBS Karbiang Long Pen Meghalaya hoy alam ki pachun ponangji ahoy kedo arat aphan karai komati protection pi ponangji. Ahoy along kaching thura siding ponangji po akimang padosi pini usuka song pen dispora long kido principal secretary border protection and development gov of Assam GD 330 RAS arideng pimpora lok pajirpon bangso putha bosi sirke parni Assam border protection and development department minister Atur Bora phat pimpora lok pajirpon lo ahoy along an principal secretary border Protection and Development Department of Kahumridam Japan was secretly Minister Atur Bora Pen Pin Khatpon. Sita Thangnata siding Ponpede the Jog side Jogji Dispora Longido Assam Secretary at along and Principal Secretary Border Protection and Development Department of Pini Pimpora Lopa Japon Tunang Koklopusi Usukatiri Piamaya Maipu Bibi Sonteron Lapen Konchun Bank Jintu Hajarika Pen Pangdakpo News Text Report Time News Tifu অসম চৰকাৰৰ মহাফালী মিনিষ্টাৰ মাননীয় অতুল বৰা ডাঙৰীয়াৰ আমি আজি কিছুদিন আগত লগ কৰিছিলোঁ আমাৰ কাৰ্বিআংলং ৱেষ্ট কাৰ্বিআংলঙৰ যোনটো বৰ্ডাৰ যোনটো কিবা সমস্যা যোনটো কান্দুলি যোনটো চিটুৱেশ্যন যোনটো ক্ৰিয়েট চলি আছিলে আজি আমি কিছুদিন লগ কৰাৰ পিছত কিন্তু তেওঁ আস্থা দিছিলে যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব কিন্তু ব্যৱস্থা লোৱাৰ পিছত তেওঁ এখন অৰ্ডাৰ ইছ্যু এখন কৰিছিলে সেয়ে আজি আমি বৰ্ডাৰৰ বিভাগীয় কৰ্তৃপক্ষসকলক আমি আজি লগ কৰি এখন আমি আকৌ আজি এখন মেমোৰিয়েল মিছনৰ পত্ৰ প্ৰদান কৰিছোঁ ইমিডিয়েটলি এইটো যাতে আমাৰ ৱেষ্ট কাৰ্বিআংলঙৰ যোনটো অসম মেঘালয়ৰ যোনটো বৰ্ডাৰ সমস্যা এইটো অতি সোনকালে ঠাই সমাধান হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু এই বিজেপি চৰকাৰখন আমি ক'ব বিচাৰোঁ যে ইমিডিয়েটলি জাতি মাটি ভেটি হোৱা চৰকাৰখনে ইমিডিয়েটলি এইটো গুৰুত্ব সহকাৰে লৈ কৰি এইটোৰ ওপৰত অতি সোনকালে পদক্ষেপ ল'ব বুলি আমি সংবাদ মাধ্যমেৰে তেওঁলোকক জানলৈ আজি সীমান্ত এলেকা দপ্তৰ উন্নয়ন বিভাগৰ যিটো প্ৰধান সচিব আমি সাক্ষাৎ কৰি আমি দাবী উত্থাপন কৰিছোঁ যে ৱেষ্ট কাৰ্বিআংলঙৰ যিটো মেঘালয় সীমান্তত 93 মতে সীমা সমস্যা সমাধান হ'ব লাগে তাৰ লগতে তাত সীমান্ত এলেকা বসবাস কৰা ব্যক্তিসকলক বা বাসিন্দাসকলক নিৰাপত্তা দিব লাগে আৰু তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে এই তিনিটা দাবী লৈ পেলাই আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ।